এই মুহূৰ্তত দিব লৈছোঁ হোজাইৰ এক বিগ ব্ৰেকিং নিউজ। হোজাইত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত লোকজন চাপৰ মুখৰ শাহজাহান আলী। হোজাইৰ পৰা সমনীয়াৰ সৈতে ট্ৰুমপ্ৰেং অভিমুখে যোৱাৰ পথত সংঘটিত হয় কৰুণ ঘটনা। থেপেলাগুৰি বনাঞ্চল পাৰ হ'বলৈ লওঁতে হাতীৰ আক্ৰমণত মৃত্যুৰ মুখত পৰে লোকজন। সৌভাগ্যক্ৰমে পলায়ন কৰি প্ৰাণ ৰক্ষা পৰে আন এজন বাইক আৰক্ষী নেজাবুৰ হক। আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহ। এই মুহূৰ্তত আমি দেখুৱাই আছোঁ সেই দৃশ্যাংশ। যেটো মৰিছে শাহজাহান আলী ঘৰ চাপাৰ মোক কাকুতি গাঁও। হোজাইৰ পৰা ঘৰত গৈ আছোঁ আমি। মই পিছত বহি আছোঁ, সি চলাই গৈ আছে। পিছত গপত কৰি হাতী ওলাই গৈছে। হাতী ওলাই যোৱাৰ পিছত সি কৈছে বাইকখন পেলাই ডাইৰেক্ট নামাত গুচি গ'ল, জংঘলৰ ফালে গুচি গ'ল। গুচি যোৱাৰ পিছত হাতীয়ে ডাইৰেক্ট তাক ধৰিলে। মই ডাইৰেক্ট চিধা ধৰি দিছোঁ। মই মানে ৰাস্তাৰ চিধা ধৰি দিছোঁ আৰু মানুহ আছিলে গাড়ী মাৰি ৰখি আছে। মই চিধা ধৰি দিছোঁ, হাতী যোৱা নাই। জংঘলৰ ফালে সি গৈছে, হাতীও জংঘল ফালে গৈছে। যাই পেলাই এনেকুৱা মাৰি। মোৰ নাম নেজাবুৰ হক। নাই।